নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক নতুনকৈ ক্লাছ আৰম্ভ কৰিম বুলি ভাবিছোঁ। আশা কৰিছোঁ তোমালোকে সকলোৱে সহায় সহযোগিতা কৰিবা। আমি সকলোৱে ইজনে সিজনক সহায় সহযোগিতাৰ লগতে বন্ধুত্বসুলভভাৱে আলোচনা কৰি যিকোনো এটা জটিল বিষয়ক সহজ ৰূপত সমাধা কৰিবৰ কাৰণে চেষ্টা কৰিম। মই আজিৰ পৰা তোমালোকক অসমীয়া ক্লাছটো মই অসমীয়া পঢ়ুৱাম। আৰু আজি আমি বিশেষ দীঘলীয়া চিনাকি পৰিচয়টো বিশেষ দীঘলীয়া নকৰোঁ। পোনপ্ৰথমে পাঠ আলোচনা কৰিবলৈ ওলাইছোঁ। আমি আজি প্ৰথম আলোচনা কৰিম বৰগীত কবিতাটো। বৰগীত কবিতাটো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচিত। বৰগীত কবিতাটো পঢ়াৰ আগতে আমাক প্ৰয়োজনীয় কিছুমান তথ্য বা আমি কিছুমান জানিবলগীয়া কথা, সেইবোৰ হৈছে বৰগীত কাক বোলে, শ্ৰী শ্ৰী শংকৰদেৱৰ চমু পৰিচয়, আৰু অসমীয়া সাহিত্যত কোনে কোনে বৰগীত ৰচনা কৰিছিলে, আৰু শংকৰদেৱ মাধৱদেৱৰ গীতসমূহক কিয় বৰগীত বুলি কোৱা হয়। ঠিক এনেকুৱা প্ৰশ্ন কিছুমান জানিব লাগিব। প্ৰথমে আমি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচিত বৰগীতটোৰ বিষয়ে অলপ আভাস পাই লওঁ। বৰগীতটো ভাষা আৰু বৰগীতৰ যি শৈলী বিশেষত্ব কিছুমান আছে, ভাষাগত বিশেষত্ব হওক, আৰু এই বৰগীতবোৰৰ এটা সুকীয়া ঠাঁচ আছে। শংকৰদেৱৰ বৰগীতবোৰ এক্সট্ৰা, মাধৱদেৱৰ বৰগীতবোৰ এক্সট্ৰা। এই সকলোবোৰ বিষয়ে আমি আলোচনা কৰিম। আজি তোমালোকক মই অকল বৰগীতটি যি আলোচনা কৰিম, তো বাকীবোৰ তোমালোকৰ পৰা মই প্ৰথমে পাবৰ কাৰণে আশা কৰিম, তাৰপিছত মই দিম তোমালোকক। হ'ব? ধ্ৰুং হৰি হেৰৰে বাপ পখিলো শৰণে, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। মাধৱদেৱে কৈছে, মাধৱদেৱে এজন ভকত বা প্ৰভু ভগৱন্তৰ এজন শিষ্য হৈ পিনে, দাস হৈ পিনে তেওঁ ভগৱানৰ ওচৰত শৰণ লৈ বা ভগৱানৰ ওচৰত সেৱা ধৰিছে যে হৰি হেৰৰে বাপ পখিলো শৰণে। হৰি মানে ভগৱানত শ্ৰীকৃষ্ণৰ কথা কৈছে। বাপ তেওঁৰ আন এটা নাম, বা তেওঁ আমাৰ বৈষ্ণৱ ধৰ্মাৱলম্বীৰ এটা ভাষা বাপ। তো বাপ পখিলো শৰণে মানে তোমাৰ শৰণত পখিলো। নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। বান্ধৱ তুমি মোক জীৱনে মৰণে এৰিব নোৱাৰিবা, কোনোদিনাখনে এৰিব নোৱাৰিবা। সনক সনন্দ যোগী যাহা কুঠিয়াই, সকল নিগমে যাক বিচাৰি নাপায়। সনক সনন্দ যোগী যাহা কুঠিয়াই, অৰ্থাৎ ঋষিমুনিসকলৰ কথা কৈছে, যিসকলে হয়তো যুগ যুগ ধৰি তেওঁলোক ভগৱানক দেখা সাক্ষাৎ হ'বলৈ বা ভগৱানক কাষত পাবলৈ ধ্যান কৰি আছে। যোগীসকলে ধ্যান কৰি থকা কথা কৈছে। ঋষিমুনিসকলে যি ধ্যান কৰে, তেওঁলোকে ধ্যান কৰে একমাত্ৰ উদ্দেশ্য সেয়াই হৈছে ভগৱানক কাষতে পাবৰ কাৰণে। সকল নিগমে যাক বিচাৰি নাপায়। সকল নিগমে মানে নিগম শাস্ত্ৰই বিচাৰি নাপায় বুলি কৈছে। সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা, অৰ্থাৎ সহস্ৰ বয়নে যি বিচাৰি নাপায়, তেওঁ সীমাই বিচাৰি নাপায়।
অধমে জানিব কেনে তোমাৰ মহিমা। অৰ্থাৎ সহস্ৰ মানে এশৰ কথা বা শ বয়নেও অৰ্থাৎ ভকতেও যাৰ নাপাওঁন্ত সীমা, তেওঁৰ সীমা বা তেওঁক চুবলৈ নোৱাৰে, তেনে এজন মই অধৰ্ম হৈ, অৰ্থাৎ মাধৱ পুৰুষে নিজেই নিজকে অধম বুলি কৈছে। মাধৱ পুৰুষে নিজেই নিজকে অধম বুলি কৈছে। অধমে জানিব, এই মাধৱ পুৰুষে নিজে কৈছে মই জানো কেনে তোমাৰ মহিমা, তোমাৰ কি মহিমা আছে মই জানো, মই বিচাৰি নাপাওঁ, সেই কথাটো কৈছে। আতুৰ ভৈলুহু হৰি বিষয় বিকলে। আতুৰ ভৈলুহু হৰি বিষয় বিকলে। বিষয় বিকল মানে সংসাৰৰ যি দুখ, বিষয় বাসনাত আমি যে মায়াৰ পাশত আবদ্ধ, সংসাৰৰ যি মায়া পাশত যে সকলোৱে আবদ্ধ, সেই কথাটো কৈছে। সকলোৱে আবদ্ধ হৈ থকা, ভৈলুহু মানে আবদ্ধ হৈ থকা কথা কৈছে। কৰিও উদ্ধাৰ মোক চৰণ কমলে। তোমাৰ চৰণত মই সেৱা ধৰিছোঁ, মোক উদ্ধাৰ কৰা। তোমাৰ চৰণ দুই মূৰ মহাধন, ভকত জনেৰে নিজ তুমি সে জীৱন। তোমাৰ চৰণ দুই মূৰ মহাধন। মাধৱ পুৰুষে কৈছে যে প্ৰভু ভগৱন্তৰ চৰণ ভাগ, অৰ্থাৎ চৰণ মানে তেওঁ ভৰিৰ কথা কৈছে দেই। ভৰি মহাধন, মাধৱ পুৰুষৰ কাৰণে সেয়াই মহাধন, বা আমাৰ নিচিনা এজন অধৰ্মৰ কাৰণে সেয়া মহাধন। ভকত জনেৰ নিজ তুমি সে জীৱন। প্ৰত্যেকজন ভকতৰে কাৰণে তোমাৰ এটা একোটা নিজৰ জীৱন স্বৰূপ। প্ৰত্যেকজন ভকতে বা ভকত মানে ভগৱানৰ একান্ত শিষ্য বা ভগৱানক যিয়ে একান্তভাৱে চিন্তা কৰে তেওঁক ভকত বুলি কোৱা হয়। ভগৱানক যিয়ে একান্তভাৱে চিন্তা কৰে তেওঁক ভকত বুলি কোৱা হয়। আৰু সেই তেনেকুৱা এজন ভকত যি একান্ত মতে ভগৱানক চিন্তা কৰে, সেই প্ৰত্যেকজনেই হৈছে তোমাৰ একোটা জীৱন। কৃপাৰ সাগৰ কৃপা কৰা একবাৰ। কৃপাৰৰ সাগৰৰ কৃপা কৰা একবাৰ। অৰ্থাৎ কৃপাৰ সাগৰ, ভগৱানক কৃপাৰ সাগৰ বুলি কৈছে। অৰ্থাৎ কৃপা মানে দয়া কৰা, উদ্ধাৰ কৰা, মুক্তি দিয়া। ঠিক তেনেকুৱাকে দয়া কৰা এখন সাগৰ বুলি কৈছে ভগৱান শ্ৰীকৃষ্ণক। সেই সাগৰৰ পৰা অলপমান বা এবাৰৰ কাৰণে তেওঁক দয়া কৰিবলৈ কৈছে, কৃপা কৰিবলৈ কৈছে। কাতৰ কৰিও লৈলো শৰণ তোমাৰ। কাতৰ মানে অনুৰোধ কৰি, বশ্যতা হৈ বা তেওঁৰ ওচৰত শৰণাপন্ন হৈ অনুৰোধ কৰি তেওঁক কৈছে যে মই তোমাৰ ওচৰত শৰণ ললো। কৃপা কৰা নাৰায়ণ চুৰমোহ পাশ। কৃপা কৰা মানে উদ্ধাৰ কৰা নাৰায়ণ ভগৱানৰ কথা কৈছে। উদ্ধাৰ কৰা ভগৱান বা প্ৰভু বা নাৰায়ণ, উদ্ধাৰ কৰা নাৰায়ণ বা প্ৰভু। চুৰমোহ পাশ, চুৰ মানে এৰি দিয়া, মোহ মানে মায়া বা সংসাৰ। এই সংসাৰখন প্ৰত্যেকৰে একোটা মায়া আবদ্ধ। এই মায়াৰ পৰা তেওঁক মুক্তি দিবলৈ, মায়াৰ যিডাল দোল, ৰুচিৰ পৰা যিডাল মায়াৰ দোলেৰে বান্ধি থৈছে, সেই বান্ধি থোৱা মায়াৰ দোলডালৰ পৰা তেওঁক মুক্তি দিবলৈ কৈছে, অনুৰোধ কৰিছে, কাতৰ কৰিছে। কৃপা কৰি ভগৱানক অনুৰোধ কৰিবৰ কাৰণে মাধৱ পুৰুষে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে। কহয় মাধৱ হৰি দাসোক দাস। কহয় মাধৱ হৰি দাসোক দাস। অৰ্থাৎ মাধৱ পুৰুষ বা শংকৰদেৱে বৰগীতসমূহ ৰচনা কৰাৰ শেষত কহয় মাধৱ বা শংকৰে কিংকৰ, শংকৰদেৱৰ বৰগীতসমূহত শংকৰে কিংকৰ বুলি আহে, আৰু মাধৱ পুৰুষৰ বৰগীতসমূহত শেষৰ লাইনটোত কহয় মাধৱ বুলি দিয়ে। কহয় মাধৱ হৰি দাসোক দাস। অৰ্থাৎ
ভগৱানৰ ওচৰত দাসৰো দাস। দাস মানে কি? যি আমি যাক আমাৰ তলত ৰাখোঁ, বা দাস মানে যাক ধৰক আমি ভগৱানৰ ওচৰত দাস। আমি ভগৱানৰ সদায় ভগৱানে যি কৰে আমাক, বা আমাক যি মতে চলিবলৈ দিয়ে আমি সেইমতেহে চলিব পাৰোঁ। ঠিক তেনেকুৱা এটা আমাৰো এজন মালিক থাকে, বা এজন মালিকে তেওঁ ছাৰ্ভেণ্ট মানে তেওঁ চাকৰজনক যি কৰিবলৈ দিয়ে ঠিক তেনেকুৱাকৈ কৰি থাকে, নহয় জানো? ঠিক আমি প্ৰত্যেকেই ভগৱানৰ একোজন দাস, দাসী। আৰু সেই দাসী হৈ মানে ভগৱান মাধৱ পুৰুষে কৈছে যে মই তোমাৰ এজন দাস। সেই কথাটোকে কহয় মাধৱ বুলি কহয় মাধৱে কৈছে যে মই হৰি ভগৱান তোমাৰে এজন দাসৰো দাস। অৰ্থাৎ দাস যিজন তাতোতকৈ বেছি দাসী, সেই কথাটোকে কৈছে। হ'বনে? যিমান পাৰোঁ মই তোমালোকক বুজাই ক'বৰ কাৰণে চেষ্টা কৰিছোঁ। ইয়াতে আৰু বহুতো থাকি যাব পাৰে, আমি আকৌ এবাৰ ৰিভাইজ কৰিম। কিন্তু তাৰ আগতে বৰগীত কাক বোলে আৰু বৰগীতৰ কিছুমান বিশেষত্ব আছে, সেই বিশেষত্বখিনি তোমালোকে জানিব লাগিব। প্ৰথমে তোমালোকে আজি মোক বৰগীত কাক বোলে এই প্ৰশ্নটো আৰু বৰগীতৰ বিশেষত্বসমূহ, বৰগীতৰ ভাষাৰ বিষয়ে লিখি দিব লাগিব, আৰু লগতে মাধৱদেৱৰ চমু পৰিচয় সকলোৱে কৰিবা। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।